নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছো এটি টেৰট ৰিডিং আজি বুধবাৰ গণেশ ভগৱানৰ দিন গতিকে বিঘ্নহৰ্তাই আপোনালোকৰ কাৰণে আজি দিনটোৰ গাইডেন্স কি লৈ আহিছে চাও আহকচোন এই ভগৱান গণেশ মোৰ ভিউৱাৰ্ছ সকলৰ কাৰণে আজি দিনটোৰ গাইডেন্স কি হয় এটো হৈছে টাইমলেছ ৰিডিং আপোনালোকে যেতিয়া স্ক্ৰীনত দেখা পায় তেতিয়াই ৰিজনেট কৰিব পাৰে কমেন্টত ট্ৰিপল 5 লিখিব আৰু আজিৰ ভিডিওটো ক্লেইম কৰিব কাৰণে শেয়াৰ কৰি দিব সকলো শেয়াৰ কৰিব তেতিয়াহে আপোনালোকৰ এনাৰ্জি দিব লাগে ন যিকোনো বস্তু এটা কৰিব লাগিলে এনাৰ্জি এক্সচেঞ্জ কৰিব লাগে গতিকে এনাৰ্জি এক্সচেঞ্জৰ কাৰণে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব acceptance belong capacity to love divine support acha আজি মই ভিডিওটো দেখা পাইছো আপোনালোকে ডিভাইন গাইডেন্স আছে আপোনালোকৰ ওচৰত ডিভাইন সাপোৰ্ট আছে মানে আজিৰ দিনটোত বা আজিৰ এই সময়খিনিত যেহেতু মই দেখি আছো আজিৰ এই সময়খিনিত আপোনালোকৰ জীৱনত যি পৰিস্থিতি হৈ আছে হেতু গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰক হেতু যি হৈ আছে হেতু ভগৱানৰ ঈশ্বৰৰ কৃপাত ঈশ্বৰৰ আশীৰ্বাদত হৈ আছে বুলি ভাবক যি হৈ আছে ভগৱানে আপোনাক প্ৰটেক্ট কৰিবৰ কাৰণে ভগৱান গণেশে আপোনাক প্ৰটেক্ট কৰি আছে যি হৈছে আপুনি এটোৱে আপোনাৰ ভালৰ কাৰণে হোৱা বুলি আপুনি একচেপ্ট কৰক তেতিয়াহে আপোনাৰ জীৱনত মানে আহি থকা দিনকেটা ভাল হ'ব কাৰণ ডিভাইন সাপোৰ্ট আছে ভগৱানৰ সাপোৰ্ট আছে আপোনাৰ ওচৰত ভগৱান লৰ্ড গণেশৰ সাপোৰ্ট আছে আৰু ভগৱান বিঘ্নহৰ্তাই আপোনাৰ জীৱনত যি বিঘিনি আনিছে তেওঁ আপোনাৰ মাজত যোগসূত্ৰ হৈ আছে যদি প্ৰেম সম্পৰ্কীয় ৰিলেশন সম্পৰ্কীয় কিবা এনেকুৱা ধৰণৰ আপোনালোকৰ জীৱনত সমস্যা ঘটি আছে ভগৱান গণেশে কৈছে যি সমস্যা আছে সেইখিনি গ্ৰহণ কৰক একাৰণে গ্ৰহণ কৰক যেটো হৈ আছে আপোনাৰ ভালৰ কাৰণে হৈছে এনেকুৱা নহয় যে আজি আপুনি হয়তো আপোনাৰ কাৰণে বেয়া হোৱা বুলি ফিল কৰিব পাৰে কিন্তু আপোনাৰ ভালৰ কাৰণে এই মানে প্ৰবলেম বিলাক হৈ আছে কেতিয়াবা কয় নহয় যে বহুত বেয়াৰ পিছত বহুত ভাল সময় আহে তেনেকুৱা হৈছে যে বহুত বেয়া সময় চলি আছে যদি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ৰিলেশনৰ সম্পৰ্কৰ ক্ষেত্ৰত বা অন্যান্য যিকোনো ক্ষেত্ৰত যি হৈ আছে হেতু একচেপ্ট কৰক যে এখিনি মোৰ ডেষ্টিনিত আছিল আপোনাৰ ভাগ্যত আছে বুলি আপুনি একচেপ্ট কৰি লওক আৰু একচেপ্ট কৰিলে আপুনি আগুৱাই যাওক প্ৰটেকচন সদায় প্ৰটেক্ট কৰি আছে আপোনাক ভগৱান গণেশে আপোনাৰ ওচৰত আহা বাধা বিঘ্নিবোৰৰ প্ৰটেক্ট কৰি আছে লৰ্ড গণেশে আপুনি নিজকে ভাল পোৱাৰ যোগ্য কৰি লওক যদি তেনেকুৱা কিবা প্ৰবলেম হৈ আছে আপোনালোকৰ মাজত সম্পৰ্কৰ মাজত সমস্যাৰ মাজত ভগৱান গণেশ সদায় মধ্যভোগী হৈ আছে আৰু প্ৰেম আপোনালোকৰ জীৱনত যদি প্ৰেম সম্পৰ্কীয় প্ৰবলেম হৈ আছে আপোনালোকৰ তেতিয়া হলে আপুনি নিজকে মানে স্থিৰ কৰি লওক যে আপোনাৰ যি কাৰণে হৈ আছে আপোনাৰ ভালৰ কাৰণে হৈ আছে ধন্যবাদ ৰাধে ৰাধে আজিৰ দিনটোৰ কাৰণে এটোৱে গাইডেন্স আছিল যে যি হৈ আছে আপোনালোকে সেইখিনি একচেপ্ট কৰক আৰু একচেপ্ট কৰি আগুৱাই যাওক যি হৈছে আপোনাৰ ভালৰ কাৰণে হৈছে